गाइस ऊपर वाला जब देता है ना पूरा सब पर फर्क रहता है ज़्यादा नहीं दिया लेकिन आज के लिए जितना दिया वही काफ़ी है मतलब आजर এই ৰেচিপিটো লোকেল মুৰ্গীৰ কাহিনী জড়িত হৈছে যিটো আমি নিজে কিনি আনা নাই আমাৰ ওচৰত নিজে আহিছে কিছে গাইজ এটা মুৰ্গী আহিছিলে কুকুৰে খেদি খেদি আনিছিলে এতিয়া সেই মুৰ্গীটো মাৰিব গৈছে কেনেকৈ দেখিছেনে গাইজ গাইজ বিশ্বাস কৰক 3 ঘণ্টামান সময় যুঁজিছোঁ মুৰ্গীটোক ধৰাৰ কাৰণে ধৰিব পৰা নাই মুৰ্গীটোও কষ্ট পাই আছে আৰু আমিও আমাৰ মনটোও কষ্ট পাই আছে মুৰ্গীটোক মানে পাবাৰ বহুত হেঁপাহ আৰু কুকুৰটোৰো হেঁপাহ কিন্তু উপায় নাই লাষ্টত আমিয়ে ধৰিম বাৰু যি কি নহওক সেই মুৰ্গীটো এইটো দেখছি না গাইজ এইটো মুৰ্গী এইটো মুৰ্গী খাবাৰ কাৰণে এই তিতাৰ পৰা কিমান কষ্ট কৰিছোঁ ৰ'ব গাইজ এইটো মুৰ্গী গাইজ এতিয়া দেখছে না এই তিতাৰ পৰা মুৰ্গীটো এইটো মুৰ্গী পালোঁ এইটো মুৰ্গী খাবাৰ মুৰ্গী খাল পাবা গাইজ মুৰ্গীটো এনেও আঘাত পাইছে কুকুৰটোৱে বহুত কষ্ট দিছে যি কি নহওক বাৰু সি বহুত কষ্ট পাই আছে কাৰণে চিৰিয়াছলি বেয়া লাগছে লগতে হাততে পাই বাটতে হেৰুৱাৰ কথা এটা আছে ঘৰত লক্ষী এলিবলৈ যাবা দিবা নালাগে তো যি কি নহওক কুকুৰটোকো লাগিলে 2-3 পিচ মাংস দিম আৰু এই মুৰ্গীটোৰ নামত ভৱিষ্যতে ভগৱানে যদি মিলয় ন 300-400 টকা এটা গৰীব মানুহক দান কৰিম দে এতিয়া আৰু খাম দে গাইজ বেয়াও লাগছে গাইজ মুৰ্গীটো মাৰি থকা কুকুৰটো দেখা পাই পেলাই তাৰ মনত বৰ দুখ এই বেচেৰাটোক দিম দে আঞ্জাটো বনোৱা হ'লে 2-3 পিচ চিৰিয়াছলি কৈছোঁ দিম দে তাক এক বাতি মাংসৰ পিছত দিম আৰু কুকুৰটোক যি কি নহওক আৰু মাংসটো কাটা হ'ল এতিয়া বাকী মাংসখিনি টুকুৰা টুকুৰি কৰোঁ আৰু ধুনীয়াকৈ আৰু গাইজ তো আমাৰ ই লাগি গৈছে পূৰা একদম মাংস সৰু কৰাত পিচ কৰাত এই তই ব্ৰইলাৰত তখন দিবা পাৰিবি ভাই দি দেখছোঁ পাৰিবি তই পাৰিবি আচ্ছা যি নহওক কিবা ফেলা নেফেলা সেইটো মতলব নাই নাৰী ভৌ চব খাম পিঠটো ফেলবি কিন্তু নহ'লে কিন্তু একদম তিতাত টাপত খাবাই দিবাৰ নহয় এখন পূৰা লাগি গৈছে পূৰা একদম আদা নেহৰ চলত লাগি গৈছে মস্তিকৈ বহাই দিছোঁ বোলে আদা নেহৰখিনি চেলে ল ধুনীয়াকৈ যিহেতু লোকেল মুৰ্গীৰ মাংস জ্বালা অলপমান বেছিকৈ দিবা জ্বালাটো দিলেহে টেষ্ট হ'ব একদম বিলাহী 3টা দিছে 120 টকা কিলো তথাপিতো এৰা নাই গাইছ এনেহ'লে বিলাহী নেদাং দক টমেটো চচে মাধ্যম মানে কি হৈছে বিলাহী তামান দাম না 120 টকা কিলো কিনকে খাব গাইছ তাতে আৰু মুৰ্গীটো আজি নিজে হৈছে সেইকাৰণে আজি 3টা বিলাহী দিছোঁ পিঁয়াজ চিয়াজ অলপ সৰহকৈ দিছোঁ দিয়ক ভগৱানৰ লীলা দেখছি গাইজ কি লাল পৰা লোকেল মুৰ্গী আজি চকুৰ আগত জল পটকৈ ভাহি আছে কিনি খাব নোৱাৰিবা বাৰু ভগৱানে ভাবছি খা দেখোন কৰেহাত তেলটো দি দিছোঁ গৰম হোৱাৰ কাৰণে বাট চাইছোঁ ৰান্ধনি ৰখি আছোঁ কেইতে গৰম হয় পিঁয়াজ দি দিছোঁ পূৰা লাল কৰি নাযাকলৈকে ভাজিছোঁ কথা আছে তোন মুৰ্গী লোকেল মুৰ্গীৰ কথা গাইছ খাইছে এইখিনিকে নিজে আহিছে মুৰ্গী যাচি পেলাই দৈ নাফেলবি দেই কাণৰ তলত চৰাম দৈ নাফেলবি কিন্তু মাংস কিন্তু দৈ নাফেলবি সদ হ'ব লাগিব কথা আছে ভগৱানে নিজে যাচি দে মাংস কালাৰ দেখছি কিনকে ভৌ উতাল আহি আছে মাংস দুখে লাগছে গাইছ অলপ সময়ৰ আগতে ভাবি আছিলোঁ ৰাতি দালি আৰু আলু সানেদি ভাত খাম ভগৱানৰ কি লীলা দেখছি গাইছ কিবা ভাল কাম কৰিছিলোঁ মুৰ্গী নিজে আহিছে ঘৰত কিবা ভাবিয়ে কিবা ভাল লাগছে বিশ্বাসে কৰিব পৰা নাই কথাটো চক ফাইনেল কাটটো চক অলপ পোলাও বনাইছিলোঁ লগতে মাংসটো দিলোঁ পোলাও ধুনীয়াকৈ বনাই দিছোঁ আৰু এইটো কিবা বোলে গাৰ্নিছ কৰা বুলি কয় গাৰ্নিছ চালাড তালাড বনাই লৈছোঁ অলপমান বিলাহী দি বনাইছোঁ দক গাইছ যি নহওক লোকেল মুৰ্গী নিজে আহিছেতো আপোনালোকে ফিলটো লওক গাইছ পেটে কৰ কৰি ধৰিছে আমি খাওঁ দিয়ক